What's up everybody, that's your boy Amir Siddiqui live all the way from Mumbai। तो कैसे हैं आप लोग? बहुत बुरे हैं हम लोग। भैया मेरा मुंह निकल गई, मेरी जबान टूट गई यार। क्या कर रहा है, क्या कर रहा है? म्यूजिक হেল্ল' গাইজ পুনৰ এটা নিউ ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চবৰে ভালেই। তো টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে। মই জানো এই ভিডিঅ'টো অসমীয়াত বনালে ইমান ভালদৰে ভিউজ নাহিব, কাৰণ এইটো টিকটক ভাৰ্চেছ ইউটিউবৰ আছামিজ ভাৰ্জন হয়। এই কণ্ট্ৰভাৰ্চিটো নেশ্যনেল লেভেলত বেছি চলি আছে। क्यों देखो कि ऐसा है कि मेरे को हिंदी बोलने में ना, जो हिंदी बोलने में थोड़ा प्रॉब्लम होता है, इसलिए मैं नहीं बना पाता हूँ अच्छे तरह से। तो वो लोग वीडियो आरंभ करो। तो এতিয়া চাৰিওদিশে খালি টিকটক ভাৰ্চেছ ইউটিউবাৰ্ছ হেছটেগ টিকটক ভাৰ্চেছ ইউটিউবাৰ্ছ চলি আছে। তো এই সকলোখিনি আৰম্ভণি কৰিছিলে এইজন ব্যক্তিয়ে। বিষয়টো গভীৰতালৈ নিলে সেইজন ব্যক্তিয়ে। এতিয়া চাব হা, বাহুবলী দা বিগিনিংখন যেতিয়া ওলাইছিলে, যেতিয়া আমি লাষ্টৰ চিনটো একদম দেখিছিলোঁ, তেতিয়া আমি তাত দেখাইছে যে কটপ্পাই বাহুবলীক মাৰিলে পিছফালৰ পৰা। আমি সকলোৱে জানিবলৈ উৎসুক হৈ পৰিছিলোঁ যে কিয় মাৰিলে, যাৰ বাবে বাহুবলী দা কনক্লুজনখন ওলাইছিলে। ঠিক তেনেদৰে এই বিষয়টোৰ বহুত দিশ ঘূৰিলে, বহুতে বহুত কিবা কিবি ক'লে, কিন্তু সকলোকে দি পৰিসমাপ্তি ঘটালে কোনে? এইজন ব্যক্তিয়ে। তো এতিয়া আমি এক কদম আগবাঢ়োঁ। তো ব'লক ৰাইজ, এতিয়া আমি সেইজন ব্যক্তিক চাওঁ যিজনৰ কাৰণে এই সকলোবোৰ ঘটনা হ'বলৈ পাইছে। তো লেটছ আমিৰ। তো এই ব্যক্তিজনে দাবী কৰে যে তেওঁ এজন কণ্টেণ্ট ক্ৰিয়েটৰ, তেওঁ ভাল কণ্টেণ্ট বনায়, পাব্লিকক দেখুৱায়। তো তেওঁ এদিনত 3 পৰা 4 পৰা 5 পৰা যিমান ইচ্ছা সিমান বনায়। তো ব'লক তেওঁ এটা আমি কণ্টেণ্ট চাওঁ। तो गाइज मेरे पास है आप लोगों के लिए एक नया चैलेंज। ये है अंडा, इसको आपको अपने सर पे फोड़ने का है ऐसे, और फिर ये वीडियो को डुएट करके इंस्टाग्राम की स्टोरी पे मेंशन। এইটো চাগে বৰ ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে বনাইছিলে। তো বেলেগ এটা চাওঁ ব'লক। गाइज मैं कब से टिकटॉक का फॉर यू सेक्शन स्क्रॉल करते जा रहा हूँ, एक भी क्यूट लड़कियां नहीं दिख रही है। कहाँ हो तुम लोग यार? ये वीडियो के साथ डुएट करके बताओ कि क्यूट लड़कियां है। এইটোকো আমি মাফ কৰি দিছোঁ। তো তেওঁ ব'লক 3 নম্বৰ আমি কণ্টেণ্টটো চাওঁ। अरे लाला, हाँ भाई, दुनिया में सबसे खराब चीज क्या है? पैसा। এই পৃথিৱীত মানুহে এমুঠি অন্ন খাবলৈ নাপায়, মৰি গৈছে। আৰু অন্ন খাবলৈ কিয় নাপায়? পইচাৰ অভাৱত। আৰু তোমালোকে কি কৰিছা? বঢ়িয়া। আৰু তোমালোকে নিজকে কি বুলি দাবী কৰা? আমি ভাল কণ্টেণ্ট বনাওঁ, এয়া আমি কণ্টেণ্ট বনাইছোঁ। বাহ। তো আজিলৈ ইয়াক ইমানখিনিতে সামৰি দিছোঁ। আমি আৰু দুটামান কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিডিঅ' চাওঁ। তো ব'লক। ये वीडियो ना मेरी सब यूट्यूबर्स के लिए जो टिकटॉकर्स लोग से जल रहे। अबे कौन से ऐसे यूट्यूबर थे गिने तुझे 4-5 लोग ही जिसको पब्लिक जानती है? अबे टिकटॉक ने आके मचा दिया। टिकटॉक स्टार पब्लिक सब जानती है टिकटॉक वाले लोग को। तो टिकटॉक वाले से जलो मत यूट्यूबर्स लोग। वेट ए मिनट। थैंक यू आदम, मेरी थोड़ी इज्जत की, मैं आपकी गेस्ट हूँ। मैं फिल्में करके मेरी इज्जत नहीं कर रहे, आप तो तब भी टिकटॉक की वीडियोस करते हो यार। तेरी प्यारी प्यारी म्यूजिक এই সকলোবোৰৰ মাজত বৰ্তমান পৃথিৱীৰ আটাইতকৈ হেপিয়েষ্ট মানুহজন কোন গম পায়নে? গেছ কৰকচোন। साले तुझसे ज्यादा मर तो दीपक कला लगता मुझे। खैर इससे ही जान। শেষত এষাৰ কথাই ক'ম যে টিকটক এপটো বেয়া বুলি নকওঁ, ইউজাৰজনৰ ওপৰত ডিপেণ্ড কৰে কোনে কেনেকৈ ইউজ কৰি আছে। এতিয়া বহুতে ভাল ভিডিঅ' দিয়ে, ভাল কণ্টেণ্ট দিয়ে, ভাল ফানী ভিডিঅ' দিয়ে, ডেন্সিং ভিডিঅ' দিয়ে, পেইণ্টিং ভিডিঅ' দিয়ে, কোনোবাই ভাল গান গাই পিনে আপলোড কৰে। কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান ওলাবই ছুটীয়া, যিয়ে অলপ যেতিয়া নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে, ডাঙৰ মানুহ মানে অকণমান কিবা কিবি কৰি পিনে অলপ ভাইৰেল হৈ যায়, কিবা ভাল ফেশ্বন প'জ দিব, স্কাৰ্টৰ প'জ দিব, আৰু যেতিয়া আমাৰ কেৰি ভাইৰ নিচিনা হাতত ৰোষ্ট হ'ব, তাৰপাছত বাৰু ভাল হৈ যায়, চব ঠিক ঠাক হৈ যায়। চ' পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই।